নমস্কাৰ। সমূহ দৰ্শকলৈ আন্তৰিকতা জনাই আধ্যাত্মিক যাত্ৰা চেনেলৰ চতুৰ্থ খণ্ডটি মোকলাবলৈ ওলাইছোঁ। এই চেনেলৰ আগৰ 3টি খণ্ডৰ জৰিয়তে মই আপোনালোকক জনাইছিলোঁ যে এঞ্জেল বা পৰী কি ক্ষেত্ৰত এঞ্জেল বা পৰীৰ সহায় আমি পাব পাৰোঁ আৰু কি ক্ষেত্ৰত আমি পৰীৰ সহায় পাব নোৱাৰোঁ বা নাপাওঁ, কেনেদৰে আমি এঞ্জেল গাইডেন্স পাব পাৰোঁ আৰু শংকৰী যুগৰে পৰা বা তাৰ আগৰে পৰাই জনা নজনাকৈ আমাৰ ওপৰত এঞ্জেল গাইডেন্স বা হেল্পৰ প্ৰভাৱৰ কেতবোৰ উদাহৰণ। যিহেতু মোৰ ভিডিঅ'সমূহ বনাওঁতে ইটোৰ লগত সিটোৰ ক্ৰমানুৱৰ্তিতা ৰক্ষা কৰি বনোৱা হৈছে, গতিকে আপোনালোকে মোৰ আগৰ খণ্ডকেইটা সম্পূৰ্ণকৈ চালেহে এইটো ভিডিঅ' বা আজিৰ কথাখিনি বুজাত সহায় পাব। আগৰ খণ্ডকেইটা চাবৰ বাবে মই লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দি ৰাখিছোঁ। যদিহে কোনোবাই চোৱা নাই চাই ল'ব পাৰিব। এইখিনিতে মই পুনৰবাৰ আপোনালোকক অনুৰোধ কৰি কিছু কথা কওঁ যে প্ৰথমতে মই এই চেনেলটো কোনো ধৰণৰ ব্যৱসায়িক উদ্দেশ্য আগত ৰাখি উলিওৱা নাই, যাৰ বাবে মই আপোনালোকক কৈ থাকিবও বিচৰা নাই যে মোৰ ভিডিঅ' লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'টো চাই উঠি তাৰ প্ৰয়োজনীয়তা নিজাববীয়াকৈ বুজি লৈ ছাবস্ক্ৰাইব বা লাইক আদি কৰে বা নকৰে সেয়া সম্পূৰ্ণ আপোনালোকৰ নিজা কথা। দ্বিতীয়তে, ইউটিউবত মই ভিডিঅ' ভালদৰে বনাবই নাজানো আচলতে, কিন্তু বনাব লগা হোৱাৰ প্ৰধান কাৰণ হ'ল আজি কিছুদিন ধৰি মই উপলব্ধি কৰা আধ্যাত্মিক য'ত সামান্য অনুভৱ, জ্ঞান বা অন্তৰ্দৃষ্টি মানে ইনটুইশ্যন আৰু এঞ্জেলিক সহায় সহযোগিতাৰ অভিজ্ঞতাসমূহ আপোনালোকৰ মাজলৈ লৈ যোৱা। যদি সেইখিনিয়ে কোনোবা এজনৰো সামান্যতমো সহায় কৰে, মই সাৰ্থক হোৱা বুলি ভাবিম আৰু আনন্দিত হ'ম। তৃতীয়তে, মই যেতিয়া এঞ্জেলিক কোৰ্চৰ ওপৰত অধ্যয়ন কৰি আছিলোঁ তথা এঞ্জেলৰ ওপৰত সাধনা কৰি আছিলোঁ, তেতিয়া এনেকুৱা কিছুমান অভিজ্ঞতাৰ মই সন্মুখীন হৈছিলোঁ যিবোৰ মই মোৰ পৰিয়াল বা ভাই বন্ধু সকলোৰে আগত ক'বলৈ উত্ৰাৱল হৈ উঠিছিলোঁ সেই সময়ত। কিন্তু এঞ্জেলে মোক তেতিয়া কাঢ়াকৈ মানা কৰিছিল আৰু সাধনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এইসমূহ অভিজ্ঞতা কাৰোবাৰ আগত ক'ব গ'লে হাঁহিয়াতৰ পাত্ৰ হ'ব পাৰোঁ বুলিও সকীয়াই দিছিল। কিন্তু মোৰ প্ৰথমটো ভিডিঅ' মই যেতিয়া বনাইছিলোঁ তেতিয়াও সেয়া এঞ্জেলৰে নিৰ্দেশনা বা তাগিদা আছিল। খুব কৈ আছিল মোক তেতিয়া, বনোৱা, সোনকালে বনোৱা, আমি আছোঁ তোমাৰ লগতে। যেতিয়া মই ভিডিঅ'টো বনাবৰ বাবে স্ক্ৰিপ্ট তৈয়াৰ কৰিছিলোঁ, এনে লাগিছিল কোনোবাই যেন মোক কাণত গুণগুণাই কৈ আছে আৰু মই লিখি গৈছোঁ। এই মুহূৰ্তত মই আপোনালোকৰ সৈতে মোৰ জ্ঞান অভিজ্ঞতা যি শ্বেয়াৰ কৰি আছোঁ সেয়াও মাথো এঞ্জেলৰ ইচ্ছাতে কৰি আছোঁ। ভিডিঅ' বনালোঁ, আপলোডো কৰিলোঁ, কিন্তু কাৰো একো সঁহাৰি নাই। কাৰণ অৱশ্যে ভিডিঅ' এটা দৰ্শকৰ দৃষ্টিত আকৰ্ষণীয় কৰি সজোৱাৰ বাবে যিবিলাক আকৰ্ষণীয় আনুষংগিক দিশ যেনে থাম্বনেইল লগোৱা ইত্যাদি বিষয়সমূহ মই ভালদৰে একোৱেই নাজানো, যাৰ বাবে দৰ্শকৰ চকুত লগাকৈ ভিডিঅ'টো আকৰ্ষণীয় হিচাপে মই সজাব পৰা বৰ্তমানো নাই। আৰু সেইকাৰণে হয়তো মই এতিয়ালৈকে বনোৱা ভিডিঅ' চাগে দৰ্শক সমাজৰ তেনেকুৱা মনত নালাগিব পাৰে, কিন্তু এনেকুৱা কিছুমান কথাই মোৰ মনলৈ লাহেকৈ হতাশা লৈ আহিছিল। ভিডিঅ' নকৰোঁ আৰু বুলি ভাবিছিলোঁ। এঞ্জেলৰ লগত কানেক্ট হৈ কথাটো কৈছিলোঁ। এঞ্জেলে উত্তৰত ক'লে, চোৱা, তোমাৰ কাম হৈছে তুমি পোৱা আধ্যাত্মিক অভিজ্ঞতা লোকৰ সহায়ৰ বাবে যিকোনো গণমাধ্যমৰ দ্বাৰা তাক ৰাইজৰ মাজলৈ পঠিয়াই দিয়া, কিন্তু তাক গ্ৰহণ কৰাৰ দায়িত্ব শ্ৰোতা ৰাইজৰ। গতিকে কোনোবাই গ্ৰহণ কৰিছে নে নাই সেইটো তোমাৰ চিন্তনীয় বিষয় নহয়। তাৰোপৰি এয়া হৈছে আধ্যাত্মিক বিষয়ৰ কথা। আধ্যাত্মিক বিষয়ৰ কথাই সকলোৰে মন স্পৰ্শ নকৰে। যেনেদৰে বৰষুণৰ পানী খাল, বিল, নৈ, পুখুৰী, আনকি সৰু ডোঙা এটাতো জমা হয়, অথচ বৰষুণৰ পানীয়ে কিন্তু সকলো ঠাইতে সমানে স্পৰ্শ কৰে, কিন্তু জমা চবতে নহয়। বাকীবোৰ শুকাই যায় আৰু
তাৰ উপযুক্ত স্থান চাইহে বৰষুণৰ পানীয়ে জিৰণি লয়, মানে জমা হয়। এঞ্জেলে ইমান সহজকৈ বুজাই দিয়া কথাবোৰে মোৰ অন্তৰ চুই গ'ল। নতুন উদ্যমেৰে মই পুনৰ ভিডিঅ' বনোৱা কাম আৰম্ভ কৰিবলৈ ল'লোঁ। মোৰ এই ভিডিঅ'ই যদি আপোনালোকৰ সামান্যতম কিবা সহায় কৰিছে বুলি মই জানো, তেতিয়াহ'লে তাতকৈ বেছি আনন্দৰ কথা আৰু মোক অন্য একোৱেই নালাগে। অৱশ্যে মই আপোনালোকৰ মনোভাৱ জানিবৰ বাবে আপোনালোকৰ কমেণ্ট বিচাৰোঁ দেই। অনুগ্ৰহ কৰি আপোনালোকে ফোন কৰি মোক জনোৱাতকৈ কমেণ্ট লিখি সমূহীয়াকৈ জনাইছেন। আপোনালোকে কি অভিজ্ঞতা পাইছে বা কেনেকুৱা লাগিছে, বা মই ভিডিঅ' বনাওঁতে কি খুঁটি নাতি ৰৈ গৈছে, আপোনালোকে সমালোচনা কৰি জনালে নিশ্চয় মই মোৰ ভুলবিলাক শুধৰণি কৰি আগবাঢ়িব পাৰিম। আচ্ছা, মই যে কৈ আছোঁ, এই এঞ্জেলক সুধিলোঁ, এঞ্জেলে ক'লে, এইবোৰ কথা চাগে মই বহুৱালি কৰা বুলিয়ে আপোনালোকে ভাবিছে নহয়নে? কিন্তু একেবাৰেই নহয়, এয়া সম্পূৰ্ণ সঁচা। এয়া কোনো ল'ৰা ধেমালি নহয়। এই ভিডিঅ'ৰ জৰিয়তে মই যিমান পাৰোঁ আপোনালোকক এঞ্জেলৰ লগত প্ৰত্যক্ষভাৱে ভাৱ আদান প্ৰদান কৰি সহায় ল'বলৈ জনাম বুলিয়ে ভাবিছোঁ। আৰু সেয়েহে মই এই কথাসমূহক আপোনালোকক ক'লোঁ। তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'ৰ মূল বিষয়লৈ, কেনেদৰে এঞ্জেলৰ লগত আমি কানেক্ট হ'ব পাৰোঁ, কেনেদৰে এঞ্জেল কলিং আমি কৰিব পাৰোঁ। পুনৰ কৈছোঁ যে এঞ্জেল হৈছে সূক্ষ্ম, অতি সূক্ষ্ম স্বৰ্গীয় শৰীৰধাৰী হাই লেভেল, মানে উচ্চস্তৰীয় জীৱ। অৰ্থাৎ এঞ্জেলৰ নিৰ্দিষ্ট কোনো শৰীৰ নাই, যাৰ বাবে আপুনি অন্য জীৱক দেখি বা চুই পোৱাৰ দৰে এঞ্জেলকো দেখি পাব বা হাতেৰে লিৰিকি বিদাৰি চাব পাৰিব। কিন্তু এঞ্জেলৰ অস্তিত্ব আছে। যেনেদৰে বতাহৰ অস্তিত্ব আছে, অথচ আমি বতাহক দেখি চুই নাপাওঁ, সেইবাবে এঞ্জেলক আমি যি ৰূপেৰে কল্পনা কৰি লওঁ, মনেৰে আমি যি ৰূপে এঞ্জেলক কল্পনা কৰোঁ, সেই ৰূপেৰে এঞ্জেলে আমাক দেখা দিয়ে। সাধাৰণতে এঞ্জেল বা পৰীক আমি পাখি থকা দিব্য কায়াধাৰী হিচাপে কল্পনা কৰোঁ নহয়নে? পাখি থকাটো মোৰ বোধেৰে মই যিমান দূৰ মোৰ উপলব্ধিৰ পৰা পাইছোঁ, পাখি থকাটো আমি এইকাৰণেই তেওঁলোকক কল্পনা কৰোঁ, কাৰণ পাখিয়ে যেনেকৈ অতি ত্বৰিত গতিৰে ইঠাইৰ পৰা সিঠাইলৈ উৰি যাব পাৰে, ঠিক তেনেদৰে পৰীৰো বা এঞ্জেলৰো কোনো ডিষ্টেঞ্চ বুলি, কোনো দূৰত্ব বুলি কথা নাই, কোনো সময় বুলি কথা নাই। তেওঁলোকে যিকোনো সময়তে আহি উপস্থিত হ'ব পাৰে, যিকোনো ঠাইতে আহি উপস্থিত হ'ব পাৰে। তেওঁলোকৰ কাৰণে কোনো দূৰত্ব নাই। ইয়াত থাকিও মানুহ এজনে বা আমেৰিকাত থকা মানুহ এজনে বা পৃথিৱীৰ যিকোনো, পৃথিৱীৰ নহয় অকল গোটেই বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত থকা মানুহ এজনেও এঞ্জেলৰ সহায় অতি তৎমুহূৰ্ততে ল'ব পাৰে, বা একেজন এঞ্জেলৰ সহায় একে মুহূৰ্ততে বিশ্বব্ৰহ্মাণ্ডৰ বা পৃথিৱীৰ যিকোনো মানুহে একে সময়তে লৈ থাকিব পাৰে। বাৰু, সাধাৰণতে যিহেতু আমি এঞ্জেলক পাখি থকা দিব্য কায়াধাৰী হিচাপে এইকাৰণে আমি কল্পনা কৰোঁ, সেইবাবে এঞ্জেলেও আপোনাক সেই ৰূপেৰেই দেখা দিয়ে। আনকি পখিলা, চৰাই, জীয়া বা কেতিয়াবা কিছুমান এনিমেলছৰ ৰূপতো আমাৰ ওচৰলৈ এঞ্জেল আহে বা আহিব পাৰে। কথা হ'ল আমি তেওঁলোকক চিনি পোৱা বা নোপোৱাটো। সাধাৰণতে আমি চিনি নাপাওঁ, কিন্তু যেতিয়া আপোনালোকে চিমটমছ মানে লক্ষণবোৰ জানিব, তেতিয়া আপোনালোকে এঞ্জেলক চিনি পাব আৰু কি বুলি ক'ম, বহুত আচৰিত হ'ব। আমাৰ পৰম্পৰাগতভাৱে এক ধাৰণা মনত গঢ় লৈ উঠে যে শাৰীৰিক দুই চকুৰে নেদেখা কোনো বস্তুকে বিশ্বাস কৰাটো ভ্ৰান্ত ধাৰণা। কিন্তু যদি তেনেকুৱাই হয়, মই সুধিব বিচাৰোঁ যে পঞ্চ ইন্দ্ৰিয়ৰ অতিৰিক্তভাৱে ষষ্ঠ ইন্দ্ৰিয়ৰ কথা মানুহে কিয় কয়, কিয় ভাবে, কিয় ষষ্ঠ ইন্দ্ৰিয়ৰে কিয় অনুভৱ কৰে, কিয় বুজে, সুখ দুখ বিপদ আপদৰ কিছুমান সংকেত ষষ্ঠ ইন্দ্ৰিয়ৰ সহায়ত অনুভূত কেনেদৰে কৰে। ষষ্ঠ ইন্দ্ৰিয়কতো আমি খালী চকুৰে দেখা নাপাওঁ, অথচ আমাৰ শৰীৰতে আছে বুলি কিন্তু অনুভৱ কৰোঁ বা জানো। বাৰু, সেই বিষয়ে মানে ষষ্ঠ ইন্দ্ৰিয় আদিৰ বিষয়ে পিছত বিশদভাৱে কথা পাতিম। আজিৰ টপিক যিহেতু এঞ্জেল।
এইবাবে এঞ্জেলক পোৱাৰ বাবে আমি এঞ্জেলৰ ওপৰত কৰিব লাগে সৰল বিশ্বাস। সেয়েহে শিশুসকলে এঞ্জেল কানেকশ্যন ডাঙৰতকৈ বেছি সহজতে পাব পাৰে, কাৰণ শিশুসকলক যি কোৱা হয় তাকেই তেওঁলোকে সন্দেহহীনভাৱে দৃঢ় বিশ্বাস কৰি লয়। এঞ্জেল কানেকশ্যনৰ ক্ষেত্ৰত প্ৰধান দিশবোৰ এতিয়া পুনৰ আলোচনা কৰিছোঁ। প্ৰথম, এঞ্জেলৰ ওপৰত বিশ্বাস ৰাখক। দ্বিতীয়, এঞ্জেলক আপুনি নিজৰ মন অনুসৰি কল্পনাৰে সজাই লওক, যিকোনো এটা ৰূপেৰে। হয়তো আপোনাৰ ইষ্ট দেৱতাৰ ৰূপেৰেও আপুনি এঞ্জেলক কল্পনা কৰিব পাৰে, বা পখিলা এটাৰ ওপৰতো আপুনি এঞ্জেলক কল্পনা কৰি ল'ব পাৰে। তৃতীয়তে, আপোনাৰ অধিক ব্যৱহৃত বা বেছিকৈ চকুত পৰা বস্তুসমূহত এঞ্জেলৰ ফটো লগাওক, বা এঞ্জেল, পৰী বা দেৱদূত বুলি অন্ততঃ লিখি থওক, নাইবা পখিলা এটি হ'লেও আপুনি লগাই থৈ দিয়ক। পখিলা, চৰাই যিকোনো এটা ছবি লগালেও যথেষ্ট। সেয়াই যিমান পাৰে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰক্ষা কৰি চলিব। পঞ্চমতে, মৃদু সুন্দৰ সুগন্ধি বস্তু যেনে ধূপ, সুগন্ধি পুষ্প, আতৰ আদি ব্যৱহাৰ কৰক। বিশেষকৈ গোলাপ আৰু লাভেণ্ডাৰ ফুলৰ গোন্ধ এঞ্জেলৰ অধিক প্ৰিয়। ষষ্ঠতে, যেতিয়া প্ৰয়োজন হয় মুখেৰে কৈ বা কাগজত চিঠি আকাৰে লিখি এঞ্জেলৰ সহায় বিচাৰক। সাধাৰণভাৱে মুখেৰে প্ৰাৰ্থনা কৰিও এঞ্জেলৰ সহায় আমি মাগিব পাৰোঁ। কিন্তু এঞ্জেলে কামটো কৰি দিবনে নাই এই বুলি মনত অকণো সন্দেহ নাৰাখিব। বিশ্বাস ৰাখক কৰিব বুলি। সপ্তমতে, কাৰো অহিত বা অন্যায় বিচাৰি এঞ্জেলৰ সহায় নিবিচাৰিব কেতিয়াও। এনে কৰিলে আগলৈ কেতিয়াও এঞ্জেলৰ সহায় নাপাবও পাৰে। বৰং দৈনিক এটা হ'লেও আনক সহায় কৰিবলৈ যত্ন কৰক। তেতিয়া আনক সহায় কৰিলে, আনক মানে অকল মানুহৰ ক্ষেত্ৰতে মই কোৱা নাই, যিহেতু উৰণ, বুৰণ, চলন আৰু গজন এই 4 প্ৰকাৰ জীৱ আমাৰ আই বসুমতীয়াৰ বুকুত বৰ্তি আছে। সেই 4 প্ৰকাৰ জীৱৰ আপুনি যাকেই সহায় কৰে, উৰণ মানে যিয়ে উৰে, বুৰণ মানে যিয়ে বুৰিব পাৰে, পানীত বুৰিব পাৰে, চলন মানে যিয়ে চলিব পাৰে, আৰু গজন মানে যিয়ে গজিব পাৰে। এই 4 প্ৰকাৰ জীৱ আই বসুমতীয়াৰ কলাত বৰ্তি আছে। এই 4 প্ৰকাৰ তেওঁৰ সন্তান, এয়াৰেই তেওঁৰ পৰিয়াল। আৰু এই 4 প্ৰকাৰ জীৱক আপুনি যিদিনা যেনেকৈ পাৰে সেইভাৱে আপুনি সহায় কৰিবলৈ চাওক। তেতিয়া এঞ্জেলৰ আপুনি বেছি ওচৰ চাপিব পাৰিব। বাৰু, ভিডিঅ' আজি দীঘলীয়া হোৱাৰ বাবে ইমানতে সামৰিছোঁ। অহা খণ্ডত আলোচনা কৰিম এঞ্জেলে আমালৈ কেনেদৰে বাৰ্তা পঠিয়ায়। এঞ্জেলে আপুনি সোধা সকলো প্ৰশ্নৰ উত্তৰ আপোনালৈ অনবৰতে পঠিয়াই আছে। এই মুহূৰ্ততে পঠিয়াই আছে। এই মুহূৰ্ততে আপোনাৰ ওচৰত এঞ্জেল আছে, কিন্তু আপুনি তাক দেখি পোৱা নাই, চিনি পোৱা নাই। এঞ্জেলে পঠিয়াই থকা বাৰ্তাৰ আপুনি উত্তৰ উলিয়াব পৰা নাই, বুজি পোৱা নাই। কিন্তু যেতিয়া পাব, আপোনাৰ নিশ্চয় অকণমান হ'লেও আপোনাৰ সহায় আপুনি পোৱা বুলি অনুভৱ কৰিব। মইতো বহুত সহায় পাইছোঁ এঞ্জেলৰ দ্বাৰা, আৰু যি পাইছোঁ সেয়া মোৰ কাৰণে বহুত যথেষ্ট। বাৰু, আপোনালোক আটাইৰে কুশল মংগলৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনাই ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।